নমস্কাৰ ট্ৰাইংগল একাডেমিলৈ অহাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আজি আমি আসাম টেট আৰু চি টেটৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত অহা গণিতৰ পেপাৰ 1ৰ প্ৰশ্নসমূহ টপিক ৱাইজ সমাধান কৰিম। টেটৰ বাবে প্ৰয়োজন হোৱা মেথছৰ টপিকসমূহক আমি মেইনলি 6টা গ্ৰুপত ভাগ কৰিব পাৰোঁ। নাম্বাৰ ছিষ্টেম, এৰিথমেটিক এণ্ড এলজেব্ৰা, জিঅ'মেট্ৰি এণ্ড মেনচুৰেশ্যন, মানি, টাইম এণ্ড ক্লক, ডাটা হেণ্ডলিং আৰু ICT ইন মেথমেটিক্স। আজি আমি গ্ৰুপ এৰ টেট আৰু চি টেটত অহা প্ৰশ্নসমূহৰ সমাধান কৰিম আৰু পৰৱৰ্তী সময়ত বাকী থকা গ্ৰুপসমূহৰো সমাধান আগবঢ়াম। মই অঞ্জন কুমাৰ ডেকাই আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ এই লেচনটো আৰম্ভ কৰিব ওলাইছোঁ। ভিডিঅ'সমূহ ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। 2019 চনত হৈ যোৱা টেট পৰীক্ষাৰ নাম্বাৰ ছিষ্টেম, এৰিথমেটিক আৰু এলজেব্ৰা এই টপিক 3টাৰ ওপৰত অহা কুৱেশ্যনখিনি চাই লওঁ। তাৰপিছত আমি 2012 আৰু চি টেটৰ প্ৰশ্নখিনি আলোচনা কৰিম। 2019 চনত আহিছিলে কোনো এক বাছনি পৰীক্ষাৰ বাবে 200জন শিক্ষাৰ্থীয়ে আবেদন কৰে আৰু 180জন পৰীক্ষাত অৱতীৰ্ণ হয় আৰু তাৰ মাজৰ মাত্ৰ 70% পৰীক্ষাৰ্থীহে উত্তীৰ্ণ হয়। আমাক উলিয়াব লাগে যে অনুত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা কিমান। চ' এই প্ৰশ্নটোত আমি কি দিয়া আছে যে আমাক 200জনে এপ্লাই কৰিছিলে, 180জনেহে পৰীক্ষাত এপিয়াৰ হৈছিলে। এতিয়া তাৰে ভিতৰত কিমান পাৰ্চেণ্ট উত্তীৰ্ণ হৈছে? 70%। চ' যদি আমি উত্তীৰ্ণ কিমানজন আছে সেইটো উলিয়াই লওঁ প্ৰথম, যে উত্তীৰ্ণ কিমান হৈছিলে 180ৰ 70%। এইটো আমি যদি কৰোঁ তেতিয়া 180 ইনটু 70/100, শতাংশ 70%, বুজায় 70/100। আৰু এইটো যদি আমি কৰোঁ তেতিয়া আমি কিমান পাম? 18 7 গুণ 126। উত্তীৰ্ণ হৈছে 126জন, গতিকে অনুত্তীৰ্ণ কিমান হ'ব? আমাৰ 180জনৰ পৰা আমি কি বিয়োগ কৰিম? 126 বিয়োগ কৰিলে আমি পাই যাম 54। চ' আমাৰ অপশ্যনটো হ'ব বি। এতিয়া এই অংকটোক আমি আৰু এটা বেলেগ ধৰণেও কৰিব পাৰোঁ। যেনে ধৰি লওক আমি 180জনত আমাৰ কিমান পাৰ্চেণ্ট পাছ কৰিছিলে? 70%। চ' পাছ নকৰা কিমান পাৰ্চেণ্ট আছে? 30%। চ' যিহেতু আমাক পাছ নকৰা ছাত্ৰ ছাত্ৰী উলিয়াব দিছে, গতিকে আমি 180ৰ যদি 30% উলিয়াওঁ তেতিয়া আমাৰ কি ওলাই যাব? কিমানজন অনুত্তীৰ্ণ হৈছিলে ওলাই পৰিব। 180 ইনটু 30/100 আমি যদি কৰোঁ তেতিয়া 18 তিনিগুণ কিমান পাম আমি? 54। যে এটা শ্ৰেণী কোঠাৰ সকলো ল'ৰাক এক ৰেখাত থিয় কৰোৱা হ'ল। সেই শৃংখলত কোনো এক ল'ৰাৰ স্থান 2 মূৰৰ পৰা 49 পোৱা গ'ল। শ্ৰেণীটোত থকা ল'ৰাৰ সংখ্যা কিমান? এইটো শ্ৰেণীৰ পৰা আহিছিলে প্ৰশ্নটো, ছিৰিজৰ পৰা। চ' এইটো যদি আমি ছল্ভ কৰোঁ, আমি কি কোৱা হৈছে যে এনেকৈ এটা লাইনত আমাৰ কিছুমান ছাত্ৰ ছাত্ৰী আছিলে, তাৰে এটা পজিশ্যনত ধৰি লওক এই যিজন ছাত্ৰৰ কথা কোৱা হৈছে তেওঁ আছে। তেওঁৰ এইফালে কিমানজন আছে ছাত্ৰ ছাত্ৰী? 18জন ছাত্ৰ আছে আৰু এইফালে আছে কিমান? 18জন। এতিয়া আমি যদি টোটেল কিমান আছে সেইটো উলিয়াব লাগে, তেতিয়াহ'লে আমি কি পাম? ছাত্ৰজনৰ বাওঁফালে 18জন, সোঁফালে 18জন আৰু নিজেই তেওঁক গণি পেলাই আমি কিমান পাম? 37। অৰ্থাৎ মুঠতে ইয়াত কিমানজন ছাত্ৰ ছাত্ৰী আছে? 37জন ছাত্ৰ ছাত্ৰী। নেক্সট কুৱেশ্যনটো আছে, যদি এটা সংখ্যা 35% বঢ়ালে তাৰ মান 189 হয় তেন্তে সংখ্যাটো হ'ব। এইটো শতাংশৰ পৰা অহা প্ৰশ্ন। চ' ইয়াত কি কৈছে, আমি ধৰি ল'ম যে আমাৰ যিহেতু সংখ্যাটো আমি নাজানো, গতিকে আমি ধৰি ল'ম কি সংখ্যাটো কি? x। এতিয়া xৰ কিমান পাৰ্চেণ্ট বঢ়াইছে? 35%। কাৰ লগত আকৌ সেইটো সংখ্যা আমি কাৰ লগত যোগ কৰিব লাগিব? আগৰ সংখ্যাটোৰ লগত যোগ কৰি পেলাই আমি কিমান পাইছে বুলি কৈছে? 189। এতিয়া এই সমীকৰণটো যদি সমাধান কৰোঁ আমি, x ইনটু 35/100 প্লাছ x ইকুৱেল টু 189, তাৰপিছত আমি 35x মাল্টিপ্লাই হ'ব সেইটোৰ লগত প্লাছ x ইকুৱেল টু 189, তাৰপিছত আমি কিমান পাম? যেতিয়া 100 আমি লসাগু লওঁ তেতিয়া ইয়াত 35x প্লাছ 100x ইকুৱেল টু 189, এইটো আমি পাম 135x ডিভাইডেড বাই 100 ইকুৱেল টু 189। তাৰপৰা x ইকুৱেল টু কি হ'ব? 100টো এইফালে গ'লে পূৰণ হ'ব ইনটু 100, 135টো এইফালে আহিলে হৰণ হ'ব। চ' এইটো যদি আমি কৰোঁ উত্তৰটো কি ওলাব? 140। চ' ইয়াত অপশ্যন আছে কি? চি। এতিয়া ইমানখিনি আমি পৰীক্ষাত কৰিবলৈ সময় নাপাম, গতিকে আমি কি কৰিম? যেতিয়া 35% বুলি বঢ়োৱা হয় তেতিয়া যদি সংখ্যা এটা 100 থাকে, 35% বঢ়ালে কি হ'ব? 135 হ'ব। চ' ডাইৰেক্ট তাৰ পৰা আমি যদি কৰোঁ 135x, গতিকে সংখ্যাটো হ'ব কি? 135x ডিভাইডেড বাই 100 ইজ ইকুৱেল, আমাক কিমান দিছে সংখ্যাটো?
189 আমি এই ষ্টেপটো ডাইৰেক্ট কৰিব পাৰিম যে আমাক যদি 35% বঢ়োৱা বুলি কয় তেতিয়াহ'লে 135x ডিভাইডেড বাই 100 ইকুৱেল টু সংখ্যাটো তাৰ পৰা আমি কি ক'ব ডাইৰেক্ট আমি উত্তৰটো পাম কি x ইকুৱেল টু 1 10জন মানুহৰ গড় বয়স 60 বছৰ যদি তাৰে 8জনৰ মুঠ বয়স 488 হয় তেন্তে বাকী দুজনৰ গড় বয়স হ'ল যে 10জন মানুহৰ গড় বয়স দিয়া আছে যদি 60 বছৰ হয় তেতিয়া 10জন মানুহৰ বয়সৰ সমষ্টি কিমান হ'ব এইটোটা আমি পূৰণ কৰিলেই পাম 10জন মানুহৰ বয়সৰ সমষ্টি যদি আমি চাওঁ কি হ'ব 10 আৰু 60 পূৰণ কৰি দিম আমি পাম কিমান 600 অৰ্থাৎ ইহঁতৰ বয়সৰ সমষ্টি পাম 600 আকৌ 8জন মানুহৰ বয়সৰ সমষ্টি আমাক কিমান দিয়া আছে 488 এতিয়া 10জনৰ বয়সৰ সমষ্টি 600 8জনৰ 488 গতিকে দুজন মানুহৰ কিমান হ'ব বয়সৰ সমষ্টি যিজন বাকী থাকিলে আমি 600ৰ পৰা এইটো বিয়োগ কৰি দিম সো 600ৰ পৰা যদি আমি 488 বাদ দি দিওঁ তেতিয়া আমি পাম 112 আৰু এই 112টো হৈছে দুজন মানুহৰ বয়সৰ সমষ্টি এতিয়া সেই দুজন মানুহৰ আমাক গড় উলিয়াব দিছে গতিকে 112ক আমি কিহেৰে হৰণ কৰি দিম গড় উলিয়াব দিছে ইহঁতৰ সমষ্টি ডিভাইডেড বাই 2 আমি পাম 56 অৰ্থাৎ অপচন সি এইটো দৰকাৰী প্ৰশ্ন এনেকুৱা ধৰণৰ পৰীক্ষাত আহি থাকে প্ৰশ্ন তাৰ পিছৰ প্ৰশ্নটো চাম এইটো শ্ৰেণীৰ পৰা আহিছে সিৰিজৰ পৰা GH J এনেকুৱা এটা সিৰিজ দি আছে এনেকুৱা ধৰণৰ সিৰিজ থাকিলে আমি সাধাৰণতে এইবিলাক লিখি লওঁ GH এটাৰ মাজত কোনো গ্যাপ নাই GH H আৰু J ৰ মাজত কেইটা আছে HI তাৰপিছত আকৌ আৰম্ভ হৈছে J K L তাৰপিছত আকৌ এটা গ্যাপ M N O P Q R S T U V W X আমি চাব তাৰপিছত Y Z A B C এনেকৈ যদি আমি লিখি চাওঁ D E হ'ব ইৰ পিছত আহিব কি F G এতিয়া চাওক আপোনালোকে প্ৰথম লেটাৰটো আছিলে G H আৰু গ্যাপ হৈছিলে কি I তাৰপিছত J হৈছে ফাৰ্ষ্ট লেটাৰ এইটো N Q ফাৰ্ষ্ট লেটাৰ এইটো লাষ্ট লেটাৰ গ্যাপ হৈছে X ফাৰ্ষ্ট লেটাৰ এইটো লাষ্ট লেটাৰ আৰু ইয়াতে আপোনালোকে চাই ইয়াত মাত্ৰ এটা ৱৰ্ড লেটাৰ আছে ইয়াত দুটা তিনটা চাৰিটা সো ইয়াত কেইটা আহিব গ্যাপ হ'ব পাঁচটা লেটাৰৰ গ্যাপ আহিব সো আৰু আৰম্ভ হ'ব ক'ৰ পৰা ইয়াত ডি ঠিক হৈছে ই লেটাৰটো বাদ দি এফৰ পৰা আৰম্ভ হ'ব F G H I J K L সো আমাৰ আৰম্ভ হ'ব ক'ৰ পৰা এফৰ পৰা শেষ হ'ব ক'ত এলত সো অপচনটো হ'ব ইয়াত কি F L বুজি পাইছে নেক্সট আমি চাম এই প্ৰশ্নটো হৈছে লসাগু আৰু গসাগুৰ এটা সম্বন্ধ আছে তাৰ ওপৰত এই সম্বন্ধটো আছিলে কি যে দুটা সংখ্যাৰ গসাগু আৰু লসাগুৰ পূৰণফল কি হয় সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় যে গসাগু আৰু লসাগু উলিয়াই যদি হেতুটা পূৰণ কৰি দিওঁ তেতিয়া আমি সংখ্যা দুটা পূৰণ কৰিলে যিমান পাম তাৰ সমান হ'ব এতিয়া আমাক দিছে যে লসাগু অফ এনেকৈ দিলে আপুনি বুজিব লাগিব যে 4/3 আৰু 9/16 লসাগু আৰু 4/3 আৰু 9/16 গসাগু এই দুটাৰ পূৰণফল উলিয়াব দিছে গতিকে আমি কি পাম সংখ্যা দুটাৰ পূৰণফল কৰি দিলে হ'ল সংখ্যা দুটা কি দিছে 4/3 আৰু 9/16 আমি পাম কিমান 3 ৰে এটুক 3 টাইমছ যাব 4 ৰে এটুক 4 টাইমছ সো 3/4 আমাৰ অপচনটো হ'ব কি 3/4 এইটো দৰকাৰী প্ৰশ্ন এইটোৰ ওপৰত পৰীক্ষাত আহি থাকে প্ৰশ্ন তাৰপিছত আমি চাম কি আছে তলত উল্লেখ কৰা সংখ্যাবোৰৰ ভিতৰত অমিলটো বাছি ওলোৱা এইটো বৰ্গ আৰু বৰ্গমূলৰ এতিয়া এইকেইটা অপচন কেইটা দেখিলে গম পাম এইটো কেনেকুৱা আছে 5 স্কয়াৰ এইটো 6 স্কয়াৰ এইটো আছে 8 স্কয়াৰ কিন্তু এইটোক আমি তেনেকুৱা বৰ্গ আকাৰত লিখিব নোৱাৰোঁ সো আমাৰ অপচনটো হ'ব কি শুদ্ধ উত্তৰটো হ'ব ডি যদি এটা সংখ্যাৰ দুগুণ 200ৰ 60% সমান হয় তেন্তে সংখ্যাটোৰ আধা হ'ব এইটো শতাংশৰ ওপৰত আহা এনেকুৱা ধৰণৰ প্ৰশ্নত যেতিয়া আমাৰ সংখ্যাটো থাকে আমি দিয়া নাথাকে আমি ধৰি ল'ম x সংখ্যাটো ধৰি ল'লো x এতিয়া কি দিছে ইয়াৰ পৰা চাও সংখ্যাটোৰ দুগুণ এতিয়া x ৰ দুগুণ কৰিলে আমি পাম টুৱাইছ x হেতু কাৰ সৈতে সমান বুলি কৈছে 200ৰ 60%ৰ সমান অৰ্থাৎ 200ৰ 60%ৰ সমান বুলি আমি লিখিব পাৰোঁ তাৰ পৰা আমি যদি কৰি চাও 200ৰ 60% কিমান হ'ব * 60/100
তাৰপিছত আমি চাম কিমান পাম এইটো টুৱাইছ x = 120 তাৰ পৰা x = কিমান পাম 2 এইফালে গ'লে কিমান হ'ব 60 এতিয়া আমি সংখ্যাটো পালো 60 সংখ্যাটোহে পাইছো আমি 60 কিন্তু আমাক উলিয়াব দিছে সংখ্যাটোৰ আধা বহুতৰ ইয়াতে ভুল হৈ যায় অপচনটো এটো দি থৈ আহে b2 কিন্তু এটো নহয় ইয়াত আকৌ আমাৰ সংখ্যাটোৰ আধা উলিয়াব দিছে সো 60 ৰ আধা কিমান হ'ব 30 সো আমাৰ অপচনটো হ'ব শুদ্ধ উত্তৰটো হ'ব 30 অপচন এ তলত উল্লেখ কৰা উক্তিকেইটাৰ ভিতৰত কোনটো শুদ্ধ এটো সংখ্যা প্ৰণালীৰ পৰা ডাইৰেক্ট প্ৰশ্ন আহিছে অপচন কেইটা আমি ভালদৰে পঢ়িলে গম পাই যাম সকলো যুগ্ম সংখ্যাই যৌগিক সো আমাৰ ইয়াত আমি পাইছো এটা যুগ্ম সংখ্যা এটা আমি পাইছো 2 কিন্তু হি কি হৈছে মৌলিক হৈছে যৌগিক নাই হোৱা গতিকে প্ৰথম অপচনটো হ'ব নোৱাৰে 2 নম্বৰ শূন্য এটা মৌলিক সংখ্যা শূন্যটো মৌলিক নহয় তাৰপিছত সকলো মৌলিক সংখ্যাই অযুগ্ম এটা মৌলিক সংখ্যা আমি তেনেকুৱা যুগ্ম দুইটিতে আমি চাইছো দুইটো এটা মৌলিক সংখ্যা কিন্তু হি যুগ্ম হৈ গ'ল গতিকে অপচন সি টো নহয় অপচন ডি আছে মৌলিক সংখ্যাৰ সংখ্যা অসংখ্য গতিকে আমাৰ অপচনটো কি হ'ব ডি হ'ব নেক্সট কোৱেশ্চনটো কি আছে এটো এটা গসাগু আৰু লসাগুৰ সম্বন্ধৰ ওপৰত আহিছে হে আমি আগত যেনেকৈ কৰিছিলো সো ইয়াত কি দিছে ধৰা হল দুটা সংখ্যাৰ লসাগু আৰু গসাগু ক্ৰমে 276 আৰু 3 যদি তাৰে এটা সংখ্যাৰ 1/3 মান 23 হয় তেন্তে আনটো সংখ্যা হ'ব এতিয়া ইয়াত আমাক লসাগু আৰু গসাগুটো দিছে যদিও আমাক সংখ্যা দুটাৰ এটা দিয়া নাই আমি যেতিয়া এই সমীকৰণটোত চাও ইয়াত আমি সংখ্যা দুটাৰ পূৰণফল যদি a b ধৰো তেতিয়া আমাৰ গসাগু লসাগু দিয়া আছে এতিয়া ইয়াৰ এটা সংখ্যা আমাক দিয়া থাকিব লাগিব এতিয়া ডাইৰেক্টলি আমাক এটা সংখ্যা দিয়া নাই কিন্তু আমাক এটা কথা কৈছে যে যদি তাৰে এটা সংখ্যাৰ 1/3 23 হয় আমি যদি লও সংখ্যাটো x ধৰি লও তেতিয়া x ৰ 1/3 মানে কি 3/1 বা 1/3 হেতু কিমান বুলি কৈছে 23 সো তাৰ পৰা আমি পাই যাম কি x * 1/3 = 23 তাৰ পৰা আমি x = কি পাম 3 টো পাৰ কৰাই গলে 23 * 3 আমি পালো 69 সো এটা সংখ্যা আমাক পাই গলো আমি 69 এতিয়া আমি ইয়াত যদি এই সমীকৰণটোত পাতি দিও যে গসাগু কিমান দিয়া আছে আমাক গসাগু দিয়া আছে 3 লসাগু দিয়া আছে 276 এটা সংখ্যা দিয়া আছে 23 নহয় এটো সংখ্যা দিয়া আছে আমাৰ 69 যেটো আমি সংখ্যাটো উলিয়াই ললো ইনটু আনটো সংখ্যা আমি ধৰি ললো b তাৰ পৰা এটা যদি আমি 69 টো পাৰ কৰাই দিও b = কি পাম 3 * 276 / 69 কৰিলে আমি পাম 3 ৰে এটো 23 টাইমছ যাব 276 / 23 আৰু এটো হৰণ কৰিলে আমি পাম 12 সো আমাৰ আনসাৰটো হ'ব অপচন সি নেক্সট প্ৰশ্নটো আছে কি আটাইতকৈ সৰু যৌগিক সংখ্যাটো হলে এটো ডাইৰেক্ট প্ৰশ্ন কিন্তু আমি অপচনটোৰ পৰা চাই ক'ব পাৰিম যে আটাইতকৈ সৰু যৌগিক সংখ্যাটো হল কি অপচন ডি কাৰণ আমাৰ যৌগিক সংখ্যাবিলাক কোৰ পৰা আৰম্ভ হয় 4 6 8 9 এনেকৈ ধৰণে আমাৰ যৌগিক সংখ্যাবিলাক আৰম্ভ হয় আৰু মৌলিক সংখ্যাবিলাক কোৰ পৰা আৰম্ভ হয় 2 3 5 7 এনেকৈ আমাৰ মৌলিক সংখ্যাবিলাক আৰম্ভ হয় সো আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি 4 আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাটো 2 এই প্ৰশ্নটোত আছে যে এটা টেংকিত 50 লিটাৰ পানী ভৰাব পাৰি বৰ্তমান টেংকিটোৰ কেৱল 30% ভৰ্তি হৈ আছে টেংকিটোৰ 50% ভৰ্তি কৰিবলৈ আৰু কিমান লিটাৰ পানীৰ প্ৰয়োজন হ'ব সো ইয়াত আমাক দিয়া আছে যে টেংকিটোত কিমান পানী ভৰাব পাৰি 50 লিটাৰ আৰু তাৰ 30% ভৰ্তি হৈ আছে সো ভৰ্তি হৈ আছে 50 লিটাৰৰ কিমান শতাংশ 30% সো আমি যদি এটো উলিয়াও কিমান পাম 50 * 30/100 = 15 লিটাৰ অৰ্থাৎ টেংকিটোত পানী আছে 15 লিটাৰ এটা টেংকিটোত 50% ভৰ্তি কৰিব লাগে গতিকে টেংকিটোৰ 50% আমি উলিয়াই লওঁ টেংকিটোৰ 50% কিমান হ'ব 50 লিটাৰৰ 50% অৰ্থাৎ কিমান 50 লিটাৰৰ যদি 50% উলিয়াও আমি কিমান পাম 25 লিটাৰ এটাকে প্ৰয়োজন হোৱা পানী 25 ৰ পৰা আমি বিয়োগ কৰি দিম 15 টো 25 ৰ পৰা 15 লিটাৰ বিয়োগ কৰিলে আমি পাম 10 লিটাৰ অৰ্থাৎ আমাক আৰু 10 লিটাৰ পানী লাগিব এই প্ৰশ্নটোক আমি আৰু এক ধৰণে কৰিব পাৰো আমাক দিয়া আছে যে টেংকিটোত
পানী ভৰাব পাৰিম আমি 50 লিটাৰ, কিন্তু আমি টেংকিটোৰ 50%হে ভৰাব লাগে আৰু টেংকিটোত আগৰ পৰা 30% ভৰ্তি হৈ আছে আৰু নতুনকৈ আমি কিমান পাৰ্চেণ্ট ভৰাব লাগে 20%। তো যদি আমি 50 লিটাৰৰ 20% ওলাই দিওঁ তেতিয়াহ'লে পোনে পোনে আমি কি পাই যাম, উত্তৰটো পাই যাম। চাওক আমি 50 লিটাৰৰ যদি আমি 20% ওলাওঁ তেতিয়া কি পাম, 50 × 20/100 আৰু এইটো কৰিলে আমি পাম 10 লিটাৰ। আমি তেনেকৈও কি কৰিব পাৰোঁ, উলিয়াব পাৰোঁ। যদি ABC ক্ৰমে প্লাছ মাইনাছ আৰু পূৰণ সূচায় তেন্তে 10C4 আমাক এটা সংখ্যা আৰু আখৰৰ এটা কম্বিনেশ্যন দিছে, আমাক সেই তাৰ মানটো উলিয়াব লাগে। চ' এইটো আমি প্ৰথম কি কৰিম, আখৰবিলাকক এই চিনবিলাকৰ সহায়ত সলাই দিম। 10C মানে কি বুজাইছে, C পূৰণ বুজাইছে, ইনটু 4 প্লাছ A কি বুজাইছে, প্লাছ 4 × 4 B বুজাইছে -6 আৰু এইটো কৰিলে আমি কিমান পাম, বদমাছ ৰুল। এতিয়া বদমাছ ৰুলত আমি প্ৰথম কৰিছিলোঁ কি, বন্ধনীৰ কাম, তাৰপিছত মাত্ৰাৰ কাম, O মানে অৰ্ডাৰ, D মানে ডিভিজন, হৰণৰ কাম, পূৰণ M মাল্টিপ্লিকেশ্যনৰ কাম, A মানে এডিশ্যন যোগৰ কাম, S মানে ছাবট্ৰেকশ্যন বিয়োগৰ কাম। চ' ইয়াত প্ৰথম বন্ধনীৰ কাম আমি কৰি লওঁ, 10 × 4 = 40 যোগ 4 × 4 = 16 বিয়োগ 6। তাৰপিছত আমাৰ ইয়াত হৰণ আৰু পূৰণ নাই, তাৰপিছত আছে আমাৰ যোগ, গতিকে আমি যোগৰ কাম আগত কৰি ল'ম, কৰিলে আমি কি পাম, এইটো এটা 56 - 6, তাৰপিছত বিয়োগৰ কাম 50। চ' আমাৰ উত্তৰটো হ'ব, এই প্ৰশ্নটোত কি দিছে, যদি এটা সংখ্যাৰ 100%ৰ মান 16 হয় তেন্তে সংখ্যাটোৰ 50%ৰ মান কিমান হ'ব। আমাক যদি 100% দিয়া থাকে তেতিয়াহ'লে সেই সংখ্যাটোৱেই হ'ব, যেনে ধৰি লওক 16ৰ 100% মানে আকৌ 16এই হ'ব, সেই সংখ্যাটোৱে হ'ব। আৰু 16ৰ আমাক কি উলিয়াব দিছে, 15%, গতিকে 50% অফ 16 কিমান হ'ব, তাৰ আধা 8, গতিকে আমাৰ অপশ্যনটো হ'ব 8। এই প্ৰশ্নটোত আমাক এখন টেবুল দিয়া হৈছে, য'ত এই খালী স্থানটোত কি হ'ব আমি উলিয়াব লাগে। ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে প্ৰথম কলমটোত কি কি সংখ্যা আছে, আমি আখৰখিনি আমি লোৱা নাই। চ' প্ৰথমটোত আমি এনেকৈ 9টোক আমি লিখিব পাৰোঁ 3² 27টোক লিখিব পাৰোঁ 3³ ইয়াৰ ৰূপত আমি লিখিব পাৰোঁ। তেনেকৈ লাষ্টৰ যিটো থাৰ্ড কলমটোত আছে 4, 64 আৰু 16, 16টোক আমি লিখিব পাৰোঁ 4², 64টোক আমি লিখিব পাৰোঁ 4³ আৰু এতিয়া মাজৰ যিটো কলম আছে তাত থকা আমি সংখ্যাবোৰ যদি চাওঁ 2 আৰু 4, 4টোক আমি লিখিব পাৰোঁ 2², তেতিয়াহ'লে ইয়াত আমি লিখিম 2³ আৰু 2³ মানে ইয়াত আহিব 8, গতিকে আমাৰ আনচাৰটো হ'ব 8C। আৰু লগতে আমি ইয়াত আৰু এটা কথা চাব পাৰোঁ যে A ইয়াত আছে, B ইয়াত আছে, C ইয়াত আছে, A B C আৰু A B, গতিকে ইয়াত কি হ'ব 8C। আজি আমি 2019 চনৰ আছাম টেটত অহা নাম্বাৰ ছিষ্টেম, এৰিথমেটিক আৰু এলজেব্ৰাৰ প্ৰশ্নসমূহ সমাধান কৰিলোঁ। ইয়াৰ নেক্সট পাৰ্টত আমি 2012 চনৰ অসম টেটত অহা আৰু C টেটৰ প্ৰশ্নসমূহ সমাধান কৰিম। ধন্যবাদ।